নমস্কাৰ আৰু এটা নতুন ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আজি হৈছে শনিবাৰ, মোৰ বন্ধ আছে, সেইকাৰণে আজি যাম ফুৰিবলৈ এজ ইউজুৱেল। কাৰণ মানে কি হৈছে, মোৰ লগৰ যোন আছে তেওঁলোকৰ মানে দেওবাৰে খোলা আছে, শুকুৰ শনি বন্ধ, মোৰ আকৌ শনি দেওবাৰ বন্ধ থাকে। চ' সেইকাৰণে মিলাবলগীয়া হৈছে। সেইকাৰণে শনিবাৰ এনেও দেওবাৰটোতে ৰেষ্ট পাওঁ। এইবাৰতো সোমবাৰেও বন্ধ থাকিব, কাৰণ আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডে 15 আগষ্ট। চ' সেইকাৰণে ভাবিলোঁ আজি যাওঁ ক'ৰবালৈ ফুৰিবলৈ। মানে হায়দৰাবাদত তেনেকৈ ফুৰা হোৱাই নাই, লাষ্ট ব্লগটো দেখিছিলে, একে গৈছিলোঁ। আজিও মানে ভাবিছোঁ তেনেকৈ ক'ৰবাত যাম আৰু ওচৰতে, মানে বেছি দূৰ নাযাওঁ। মোৰ বেছি দূৰ মানে আৰু কাৰণে বতৰ বেয়া ন, যেতিয়া তেতিয়া বৰষুণ ষ্টাৰ্ট হৈ যায়। চ' সেইকাৰণে ক'ৰবাত ওচৰলৈয়ে যাম, ইমানো ওচৰ নহয় আৰু 8 কিলোমিটাৰমান হয় চাগে ডিষ্টেঞ্চ। চ' সেয়াই, ক'ত যাম দেখিবই। চ' এতিয়া মই উঠি মেলি বিচনা চিচনা পাৰি ঠিক কৰি এতিয়া মই খাই লওঁ। আজি পালক পৰাঠা বনাইছে, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম। আৰু নহয়, মানে কুকজনে বনাইছে, মইতো নাজানো ভাই বনাবলৈ। মই আলু পৰাঠাটো জানো বাৰু, কিন্তু সেইবোৰ মানে ভাল নবনে। চ' আজি পালক পৰাঠা ট্ৰাই কৰিম, এণ্ড তাৰপিছত মই ফ্ৰেছ হৈ ৰেডি হ'ম আৰু আমি ফুৰিবলৈ যাম, আপোনালোককো লৈ যাম। চ' মই ওলাই মেলি ৰেডি, কিন্তু বতৰটো আকৌ ডাৱৰীয়া হৈ গ'ল। চ' এতিয়া চাওঁ বৰষুণ দিব নেকি, কাৰণ ৰাস্তা আকৌ বৰষুণ পালে ইমান ধুনীয়াকৈ সাজি কাচি গৈছোঁ, চব বন্ধ হৈ যাব। আৰু ফটো চটো তুলিব আছে। এতিয়া মই ৰিলচ কেইটামান বনাম, কাৰণ মই আগত ৰেডি হৈ গ'লোঁ, বাকীখিনি এতিয়া গা চা ধুইছেহে। চ' মই সোনকালে হৈছোঁৱেই ৰেডি, কাৰণ যাতে মই ৰিলচ বনাব পাৰোঁ। চ' ওলাই গ'লতো দেখিবই, এতিয়া মই ৰিলচ বনাই লওঁ। ত' এতিয়া আছোঁ পাৰ্কিঙত আইকিয়াৰ। চ' মোৰ বহুত মন আছিলে আইকিয়া আহিবলৈ, দেখিছে কিমান ডাঙৰ হয়, আৰু ইয়াত বহি মেলি খাবলৈও পাৰি। চ' সেইকাৰণে আহিছোঁ। তাৰপিছত বেলেগ খোৱা জেগাও যাম, মানে ষ্টাৰ্টিঙত সেইকাৰণে। ইমান ধুনীয়া, ইমান এস্থেটিক বস্তু আছে ন। দেখিছেনে এখন চোফাখন, ইমান কোমল শুবলৈ মজা লাগি গৈছে। এনেকুৱা লাগিছে ন ইয়াৰ পৰাই এটা এটা ৰুম মানে লৈ যাওঁ নিচিনা, তাত থাকিম। নহ'লে মই কৈছোঁ মোক বোলো কোনোবাই বাৰ্বি বনাই ইয়াত থৈ দিলেও মই থাকি যাম চাগে। বহুত ধুনীয়া, বহুত টু গুড। চাবলৈ হ'লেও আহিব লাগে মানে। ইমান ধুনীয়া ৰুমটো, মোক লাগে। চব ইমান ধুনীয়া ধুনীয়া, চবচোন। তাত ইমান বেছি ভিৰ, খোৱা তাত দেখিছে লাইন। মই কৈছোঁ ইয়াত নাখাওঁ, আমি নেক্সট য'ত যাম তাৰ ওচৰতে আৰু এখন মল আছে, এই নৰবিট মল বুলি। আগতেও কৈছিলোঁ, ভিডিঅ' কৰিছিলোঁ, ভাবিছোঁ তাত খালে চলে বাটোৰে বাগেৰা এইবোৰ পায়। আৰু ইয়াত মই দেখিছোঁ অকল কোন টাইপ স্নেক্স বেকাৰী টাইপ বস্তু দেখিছোঁ, বেলেগ গম নাপাওঁ, থাকিবও পাৰে। বা যেতিয়া ভাবিছোঁ তালৈ যাওঁ, কাৰণ তাৰ পৰা আমি নেক্সট যোনখন পাৰ্ক যাম, সেইখন 1 কিলোমিটাৰ ডিষ্টেঞ্চতে আছে। চ' এতিয়া ব'লক তালৈ যাওঁ। আৰু ভোক লাগিছে, প্ৰায় এখন পৰাঠাই খোৱা আছিলে। চ' ইয়াত ফ্ৰী ড্ৰিংকছ পাই দেই। প্ৰথম দিনা লৈছিলোঁ ৰেচবেৰী লৈছিলোঁ নেকি, খাবলৈ ইমান ভাল নালাগিলে। চ' লগতে লায়ন বেৰী মিক্স কৰি ল'লোঁ, কালাৰটো ছেইম হয় ৰঙা, এতিয়া খাবলৈ ভাল লাগিছে। ইয়াৰ পৰা ঘূৰি আছোঁ জানেনে, ৰাস্তাই বিচাৰি পোৱা নাই ওলাবলৈ। মানে তললৈ গুচি আহিলোঁ, বোলো এইফালে যাবগৈ পাৰি, তলৰ পৰা গৈয়ে আছোঁ মাজত বস্তু দেখি আছোঁ, গৈয়ে পোৱা নাই। ক'ত সোমালে নাজানো, একদম ভুল ভুলীয়া আইকিয়াচোন, ভুল ভুলীয়া ওলাই গ'ল।
এতিয়া অলমষ্ট 4টা বাজিবলৈ হ'ল আৰু 4টা বজাত সেই পাৰ্কখন খোলে যোনখনলৈ যাম মানে চ' সেইকাৰণে ভাবিছোঁ এতিয়া আগতে পাৰ্কখন যাওঁ 3:30 বাজিলে 4টা বজাত খুলিবই গৈ পোৱালৈকে 4টা বাজি যাব মানে চ' পাৰ্কখনৰ পৰা এতিয়া ভাগৰ লাগিব পিছত ইনৰ পিট মল যাম যাতে তাত গৈ কিবা এটা হেভি খাব পাৰোঁ অভিয়াছলি কিমান লাইট খাই আকৌ পটককৈ ভোক লাগিবই তাতে খাব এতিয়া লিফ্টৰ কাৰণে আহিছোঁ তালৈ যাব লাগিব বাই বাই আইকিয়া আমি আহি পাই গ'লো পাৰ্কখনত ধুনীয়া হয় এইফালে ব'টিঙো কৰিব পাৰিছোঁ এতিয়া তালৈ যাবলৈ গৈ আছোঁ মানে তালৈ গৈ আছোঁ মানুহবোৰ দেখিছোঁ সেইফালে পিছে পিছে শুনাই দিছোঁ আৰু এক্সাইটেড ব'টিং কৰিবলৈ স্পীড ব'ৰ্ডত উঠিম বুলি ভাবিছোঁ যদি পাওঁ কাৰণ মই ব্লগ চাইছোঁ ইয়াৰ আগতে ইয়াৰে পাৰ্কখনৰ অকণমান চাই চিতি আহিব লাগে ন আগৰবাৰ কাৰণ গৈ বৰ খালোঁ মই প্লেনেটেৰিয়াম চ' সেইকাৰণে এবাৰ চাই আহিছোঁ আৰু ভিউ চোৱা কি মজা ইয়াত এনে বহি থাকিবলৈ ভাল লাগিব এইফালে পাৰ্ক নিচিনা আছে ফৰ কিডছ ল'ৰা ছোৱালীয়ে এনজয় কৰিব পাৰে চ' স্পীড ব'ট নাপালোঁ 40 মিনিটছ ৱেইট কৰিব লাগিব বুলি কৈছে চ' সেইকাৰণে এতিয়া ভাবিছোঁ ডিলাক্স ব'টতে যাওঁ কাৰণ কোনে ইমান দেৰি ৰখি থাকিব ন আকৌ বৰষুণ দি নিচিনা কৈছে বতৰ বেয়া কৰিলে কি হ'ব সেইকাৰণে এতিয়া ডিলাক্স ব'টতে যাওঁ চাওঁ কেনেকুৱা বা লাগে উঠি পোৱা নাই এনেকৈ ক্ৰুজত মই কেতিয়াও পেডেল মৰা ব'টত উঠিছোঁ বাৰু ইয়াতে এক্সপিৰিয়েঞ্চ কৰি লওক পাছত এদিন আহিম স্পীড ব'টত উঠিবলৈ ইমান ভাল লাগিছে একান এক্সপ্ৰেছ হেপী ইণ্ডিপেণ্ডেন্স ডে ইন এডভান্স যাবলৈ লৈছোঁ ৰুম মল নাযাওঁ কাৰণ বহুত ভাগৰ লাগিছে আৰু ভোকো লগা নাই তেনেকৈ খাবলৈ চ' ৰুমলৈ যাওঁ অলপ ৰেষ্ট লৈছিলোঁ আবেলি মন গ'লে কিবা অৰ্ডাৰ দিম নহ'লে পাৰাঠা আছে তাকে খাই দিম চাগে আৰু চ' গৈলোঁ দেখি গম পাইছোঁ চাগে ভাগৰি গৈছোঁ বুলি ভাল লাগিলে ফুৰি আজি মানে মোৰ এই কৈছোঁ নহয় সেই পাৰ্কখনলৈ গৈ বহুত ভাল লাগিলে তাত কাৰণ পানী আছিলে তাত বহুত এনজয় কৰিলোঁ মানে হেৰিখনত ক্ৰুজ বুলিয়ে কৈছিলে তাত উঠি বহুত ভাল লাগিলে একদম থিয় হৈ একদম ভিডিঅ' বনাই একদম এনজয় কৰি গৈছোঁ আৰু এতিয়া আমি জিৰাম কাপোৰ চাপোৰ সলাই লওঁ চাওঁ আৰু কি কৰোঁ চ' মই এতিয়া খাম ম'ম' চব কি ধুনীয়াকৈ প্লেটিং কৰিছোঁ ইউটিউবৰ কাৰণে নহ'লে আৰু ইমান ডেক'ৰেট কৰি কোনে খাই ল ফটো তুলিবৰ কাৰণে মই ধুনীয়াকৈ প্লেটিং কৰি লৈছোঁ আৰু এতিয়া এটা টেষ্ট কৰোঁ ৰ'ব মই চাগে কালিও এইটোকে খাইছিলোঁ মানে বহুত খাওঁ আৰু ম'ম' সেইখিনি শকত হৈছোঁ মোক কোনোবাই কমেণ্টত দিছে বা তুমি আৰু শকত হৈছা নেকি হৈছোঁ আৰু নক'বাচোন দুখ লাগে ক'লে শুনিলে দুখ লাগে এতিয়া নিখিনা মই কি কৰোঁ এতিয়া মই খোৱা বাদ দি দিম নেকি ন মানে এনেকুৱাই নহয় জীৱনটোনো কিমান দিন আছে আজি আছোঁ কাইলৈ নাই চ' এতিয়াতে যি পাৰিছোঁ কৰি লৈছোঁ আৰু
কি ঠিক কাইলৈ কৰিব পাৰোঁ নে নোৱাৰোঁ ন চ' খাব পাৰোঁ নে নাপাওঁ কাৰণে খাই লৈছোঁ চ' এতিয়া মই খাওঁ মই এতিয়া কথা কৈ থাকিলে খাবলৈ পাহৰি থাকিম আৰু আশা কৰিলোঁ আপোনালোকৰ আজি ব্লগটো চাই ভাল লাগিল এনেকৈ ফুৰিবলৈ গৈ থাকিম জেগা মই চাৰ্চ কৰি কৰি ইউটিউবতে মানে ভাল ভাল জেগা চাৰ্চ কৰি গৈ থাকিম আৰু ব্লগছ লৈ আহি থাকিম চ' যদি মোৰ চেনেলটো নতুনকৈ আহিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তেন্তে লগ পাম আন এটি ভিডিঅ'ত আই লাভ ইউ অল বাই বাই আৰু মই